ভিডিঅ'টো কালিয়ে কৰি থৈছিলোঁ, মানে কালি দিবলৈ সময় নহ'ল, সেইটো কাৰণে আজি আপোনালোকৰ আগত দিছোঁ। আৰু ৰাতিপুৱাতে মই সোনকালে উঠোঁ, উঠি কৰি লৈ প্ৰথমতে মই গাটো ধুইয়ে বাকী কামখিনি পিছত থৈ দিওঁ, কিয়নো মানুহজনে সোনকালে যায় যিহেতু। ভাতকেইটা মেইন নহয় জানো, ভাতকেইটা বনাই কৰি আজৰি হৈ লৈ মানুহজনকো পঠিয়াই লওঁ। সেইটো সময়তে আকৌ ল'ৰাটো স্কুল থাকে, ৰাতিপুৱাতে যিহেতু স্কুল থাকে, সেইটো কাৰণে ল'ৰাটোকো থৈ আহিলোঁ স্কুলত। থৈ আহি লৈ তাৰপিছত কাপোৰ কেইটামান ধুবলগীয়া আছিলে, সেয়া দেখিছেনে, তাৰ কাপোৰখিনি খুলি লৈ ফটাফট কাপোৰখিনি ধুলোঁ। ধুই কৰি লৈ গাটো ধুলোঁ। কাপোৰখিনি ধোৱাৰ পিছত লেতেৰা হয় যিহেতু গাটো ধুবই লাগিব, গাটো ধুই আহিলোঁ। আৰু কেঁচা খোৱা কঁঠাল এটা আছিলে, মাক আকৌ কেঁচা খোৱা কঁঠালটো পকি গ'লগৈ, সেইটো কাৰণে মাক কাটিবলৈ দিলোঁ। আৰু মই বেছি খাব নোৱাৰোঁ, মানে কঁঠাল খালে বেছি অপকাৰ কৰে বুলি 4 ফুট বা 5 ফুট কিবা এটা খাওঁ। তাৰপিছত খালোঁ, বাকীখিনি কঁঠাল খোৱাই নহ'লে, পুখুৰীতে দিলোঁ বা মাছে খালে। ল'ৰাকো স্কুলৰ পৰা লৈ আহিলোঁগৈ। লৈ অহাৰ পিছত ভাবিলোঁ পুখুৰীত মাছখিনি এতিয়া যিহেতু দানা দিব লাগিব, সেয়ে আহিলোঁ ল'ৰালৈকে দানাখিনি দিবলৈ কাৰণে। আৰু ল'ৰায়ো পিছে পিছে পালেহি, দেখিছেনে, সি যে দানা দিয়া বুলি ক'লে ইমান ভাল পায় নহয়, সি পিছতে ওলালেহি। আৰু দুয়ো অকণমান পুখুৰী পাৰত এনেদৰে থাকিলোঁ, ভিডিঅ' অকণ কৰিলোঁ। কৰাৰ পিছত ভাবিলোঁ কাপোৰখিনি একেহাতে চপাই লৈ যাওঁ, মানে শুকালে তেতিয়ালৈ। পথাৰৰ ওচৰত মানে দাৰডাল পাতি দিয়া গৈছে পিছফালে, বাৰীখন ডাঙৰ যিহেতু, আৰু ৰ'দটো সেইখিনি ধুনীয়াকৈ নিধালে পৰে, সেইটো কাৰণে তাত দাৰডাল পাতি দিয়া গৈছে। আৰু কাপোৰখিনি মই এতিয়া চপাই কৰি আনি আছোঁ। সেয়া দেখিছে নহয়, একদম ভিতৰটো ইমান এন্ধাৰ নহয়, লাইটটো যদি দিয়া নাযায় একো দেখাই পোৱা নাযায়। মানে খিৰিকীবোৰ বন্ধ হৈ আছে যে সন্মুখৰ ৰুমত, বা মাজৰ ৰুমত বা খিৰিকীখন খুলিয়ে থৈ দিওঁ, কিন্তু সন্মুখৰ ৰুমত খিৰিকীখন মানে খোলা নাযায়, বন্ধ হৈ থাকে, সেইটো কাৰণে। তাৰপিছত আহিছোঁ, এতিয়া কাপোৰখিনি মই চকীখনতে থলোঁ। থৈ কৰি লৈ মই এতিয়া সামৰিম বাৰু, থলোঁ। তাৰপিছতে এতিয়ালৈ আজিলৈ ভিডিঅ'টো এনেকৈ, সেয়া দেখিছেনে, ল'ৰাই একদম টিভি চাই মজগুল হৈ আছে। আজি ভিডিঅ'টো মই এনেদৰে কৰিলোঁ, আজিলৈ ইমানে, বাই।